সকলোলৈ আন্তৰিক শুভেচ্ছা জনাই আৰম্ভ কৰিব ওলাইছো স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম অহংকাৰী। সংকীৰ্ণ হৃদয় গগন নিমজ্জিত হয় গৰ্বত, নাচাই ভাবি এবাৰো আছিলে কি অথবা থাকিবই বা কি। বাহাদুৰী আভিজাত্যৰ গহিলে সম্পত্তিৰ পাহাৰ উৎপীড়ন কৰি বাৰম্বাৰ আপোনক লৈ কৰে জগতত মহাব্যাধি অহংকাৰ। জীৱন নৈখনৰ প্ৰবহমান গতিৰো পৰিব যৱনিকা। ৰাজাধিৰাজ মহাৰথীৰো হৈছে কত মহাযাত্ৰা। তেন্তে কিহক লৈ কৰাই নে কুকৰ্ম? পাৰিছা জানো নিজে জন্ম হবলৈ? অন্ন মুঠিও দেখোন যোগান দিয়ে আনে। অমূল্য আবহমান অক্সিজেন, আলফুলীয়া অনেক কিছু। পাৰিলে চাবা ভাবি শিকিবা এৰেপ কৰিবলৈ। ক্ষণস্থায়ী জীৱনক লৈ নকৰিবা গৰ্ব। কৃতজ্ঞ হবলৈ কৰা প্ৰয়াস, দুদিনীয়া আলহী বেছি পৰ নৰয়। ধন্যবাদ।